আজি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ পূব দেশী আঞ্চলিক কমিটিৰ উদ্যোগত আমাৰ সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু দিৱস ইয়াতে পাতিছে। ইয়াত মোক আমন্ত্ৰণ কৰিছিলে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ এই কমিটিয়ে। মই উপস্থিত হৈছোঁ, আমন্ত্ৰণ ৰক্ষা কৰিছোঁ। ইয়াত উপস্থিত হৈ আজি দুখৰ দিন আমাৰ সুধাকণ্ঠই আমাক মানুহ হিচাপে চলাৰ কাৰণে যিখিনি আমাক পৰামৰ্শ দি গৈছিলে, গীতৰ মাজেতে সমাজক জন্মৰ পৰা মৃত্যুলৈকে আমি জীয়াই থকা আমাৰ কি দায়িত্ব আছে। আমি যে মানুহৰ কাৰণে জন্ম হৈছোঁ আৰু মৃত্যুলৈকে জন্মৰ পৰা মৃত্যুলৈকে জীয়াই থাকিব লাগে মানুহৰ কাৰণে, এই কথাবোৰ মানৱতা গীতেৰ মাজেৰে ভূপেন হাজৰিকাই আমাক বুজাই থৈ গৈছিলে। আৰু আজি সমাজক মই অনুৰোধ ৰাখিব বিচাৰিছোঁ, ভূপেন হাজৰিকাই গীতেৰ মাজেৰে এটা গীত গাইছিলে, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন তীৰ্থ। ব্ৰহ্মপুত্ৰৰ লগত ৰিজাইখিনি গীতটো গাইছিলে যে আমি ইয়াত গুৱাহাটীত আমি যাওঁ, তেতিয়া চৰাইঘাটত যাই যে বিশাল ব্ৰহ্মপুত্ৰলৈ ৰিজাইছিলে। ব্ৰহ্মপুত্ৰ অকলে হোৱা নাই, হাজাৰ হাজাৰ নদী, হাজাৰ হাজাৰ উপনদী, মহামিলন তীৰ্থ, হাজাৰ হাজাৰ নদী লগ হৈছে, হাজাৰ হাজাৰ উপনদী লগ হৈ বিশাল ব্ৰহ্মপুত্ৰ হৈছে। তাৰমানে অসম বিটিয়াৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী আমি মহামিলন তীৰ্থ। চাওক আপোনালোকে চাওক, বিটিয়াৰত বিভিন্ন জাতি জনগোষ্ঠী, ইয়াত বড়ো আছে, অসমীয়া আছে, অৰণীয়া ৰাভা আছে, চাওতাল আছে, গোৰ্খা আছে, মাইনৰিটি আছে, বিভিন্ন জাতি জনগোষ্ঠী আমি ইয়াতে থাকোঁ। জন্মৰ পৰা মৃত্যুলৈকে আমি ইয়াতে থাকিব লাগিব। ইয়াৰ কাৰণে ভগৱানে গীতেৰ মাজেৰে আমাক সমন্বয় গীতেৰে মাজেৰে বুজাইছে যে আমি ২৮ ল'ৰা অসমীয়া হিচাপে বিভিন্ন জাতি জনগোষ্ঠী আমি যেতিয়া ভাইচাৰা জীয়াই থাকোঁ, তেতিয়া অসম শান্তি হ'ব, অসম উন্নতি হ'ব। এইটো গীতেৰ মাজেৰে আমাক পৰামৰ্শ দি দিছিলে। এই পৰামৰ্শবিলাক আজি আমি লৈখিনি আগবাঢ়িব লাগিব। তেতিয়াই মই ভাবোঁ অসম জাতীয়বাদী আমাৰ যুৱ ছাত্ৰ পৰিষদে যে প্ৰত্যেক বছৰে এই অনুষ্ঠানটো পাতে, এই উদ্দেশ্য পতাৰ উদ্দেশ্য সফল হ'ব। তো আমাৰ সমাজৰ প্ৰত্যেক ব্যক্তিৰ দায়িত্ব থাকিব যে ভূপেন হাজৰিকাৰ মৃত্যুৰ আগত আমাক যি পৰামৰ্শ দি গৈছিল, এই সমাজখন আগবাঢ়ি নিয়াৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীক লৈ সুধাকণ্ঠ কি মানে চিন্তা আছিলে, এই চিন্তাখিনি আগবাঢ়ি নিয়াৰ কাৰণে আমি জীয়াই থকা মানুহে তেখেতৰ চিন্তা আমি সফল কৰিব লাগিব। এইখিনি মই সকলো ৰাইজক আজি ভূপেন হাজৰিকাৰ সুধাকণ্ঠৰ ত্ৰয়োদশ মৃত্যু দিৱসৰ সকলো ৰাইজক অনুৰোধ ৰাখিছোঁ। ধন্যবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূব দেশীয় আঞ্চলিক সমিতিৰ আজি যি ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ আজি মৃত্যু বাৰ্ষিক উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে আমি পূব দেশীয় আঞ্চলিক সমিতিয়ে আয়োজন কৰিছিলোঁ। ঠিক তেনেদৰে ৰাতিপুৱাৰ পৰা আহি আমি শেষৰ কাৰ্যসূচীত উপনীত হৈছোঁ। শেষৰ কাৰ্যসূচী আমাৰ সুদূৰ শুৱালকুছিৰ পৰা আমন্ত্ৰণ কৰি অনা বৰহৰণী দাস, তেখেতে ইতিমধ্যে বৰ্তমান নাম পৰিৱেশন কৰি আছে। আৰু এই নামত উপভোগ কৰিব অহা সমূহ ধৰ্মৱান ৰাইজক আমাৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ স্বৰ্গত যাতে আত্মা স্থান লাভ কৰে, তাৰ কাৰণে আমি পূব দেশী আঞ্চলিক সমিতিৰ তৰফৰ পৰা স্মৰণ কৰিছোঁ। যুৱ ছাত্ৰ পৰিষদ তামুলপুৰ জিলাৰ অন্তৰ্গত পূব দেশী আঞ্চলিক সমিতিৰ আজি যি কাৰ্যসূচী ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হৈছে। এই মৃত্যুবাৰ্ষিকীত আমি ৰাতিপুৱাৰে পৰা কাৰ্যসূচী ৰাখিছিলোঁ, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ আৰু আমাৰ এই অঞ্চলৰ যিবিলাক ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী, তেখেতসকলক আমি মাতি আনি চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আদি আমি অনুষ্ঠিত কৰিছিলোঁ। তাৰপিছত সন্ধিয়া আমি বন্তি প্ৰজ্বলন আৰু তাৰপিছতে আমি মাল্যাৰ্পণ কাৰ্যসূচী ৰাখিছিলোঁ। আৰু আমি এই অঞ্চলৰে যিবিলাক মানে প্ৰতিভাৱান ল'ৰা ছোৱালী আছে, ভূপেন হাজৰিকাদেৱৰ গীত গোৱা বা সত্ৰীয়া নৃত্য কৰা, তেখেতসকলক মাতি আনি আমি সত্ৰীয়া নৃত্য, গীত আদি আয়োজন কৰিছিলোঁ। তাৰপিছতে আমাৰ সাংস্কৃতিক সন্ধিয়া শেষ হোৱাৰ পিছত আমাৰ নাগাৰা নাম অনুষ্ঠিত হৈছে। নাগাৰা নামত সুদূৰ শুৱালকুছিৰ পৰা নিমন্ত্ৰণ কৰি অনা হৈছে বৰহৰণী দাস। এই নাগাৰা নাম চলি আছে, ইতিমধ্যে যথেষ্ট দৰ্শকৰ সমাগম হৈছে। ইয়াত সভাত উপস্থিত বিভিন্ন ধৰণৰ
আমাৰ এই সমাজৰ সচেতন ব্যক্তিসকল আহিছে, আমাৰ সংগঠনৰ বিভিন্ন মুৰব্বীসকল আহিছে, এই অঞ্চলৰ বিভিন্ন আমাৰ সংগঠনক ভাল পোৱা, ৰাইজক ভাল পোৱা, সুধাকণ্ঠক ভাল পোৱা ব্যক্তিসকল উপস্থিত হৈছে। গতিকে আমি তেখেতসকল অহাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। অনাগত দিনত যাতে এই কাৰ্যসূচী আমি ইয়াতকৈ ধুমধামেৰে পাতিব পাৰোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱক আমি আজি এই দিনটোত স্মৰণ কৰিছোঁ, যাতে ভূপেন হাজৰিকাদেৱৰ আত্মাই স্বৰ্গত শান্তিৰে বাস কৰি থাকে, সেই আমি কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।